আজি বতৰটো যি গতিকে ঠাণ্ডা, সেয়ে ভাবিলোঁ একোৰা ভালদৰে জুই জ্বলাই লওঁ আৰু দুপৰীয়াৰ সাজকে ৰেডি কৰোঁ। তেনেকৈ ভাবিলোঁ কি বনাওঁ। তাৰপিছত ভাবিলোঁ মাটিমাহৰ দাইল, ফুলকবিৰ সৈতে খাৰ বনালে কেনেকুৱা হ'ব। খাৰ বনালেতো নহ'ব, তাৰে লগত পোৰা পিটিকা কিবা থাকিলে খাবলৈ মজা। তাৰপিছত কৰিলোঁ, বেঙেনা আলু পুৰি পিটিকি ল'লোঁ। লগতে মই কি কৰিলোঁ, এয়া মাছ এটা পুৰি ল'লোঁ। ভাঙন মাছ আছিলে, মাছটো ভালদৰে পুৰি ধনিয়াৰ পাত পিঁয়াজৰ পাত সৰহকৈ দি পিটিকি ল'লোঁ। তাৰপিছত বনাই ল'লোঁ মই আৰু পদিনা আৰু ধনিয়া পাতৰ চাটনি, পকা তেতেলী অলপ দি ল'লোঁ। তেনেকৈ বনাই ল'লোঁ। সৰু মাছ কেইটামান আছিল, তাকো ফ্ৰাই কৰিলোঁ। লগতে মাছৰ কণীৰ বৰা ভাজি ল'লোঁ। লগতে মিহলি শাক অলপো ভাজিলোঁ আৰু উৰহি আলু ভাজি ল'লোঁ। এনেকৈ খাবলৈ বহুতে মজা হয়।